Hey guys, আমি আজি আহিছো ইটা লবা এই সিমেন্ট ইটা হয় এই দেখছেনে কিমান ওখ এডাল পাইপ সেইফালে ধোঁৱা ওলাই ইয়াতে পুৰা দিয়া হয় মানে ইটা বিলাক আৰু এই ইটা সিমেন্ট ইটা বুলি কয় ইয়াৰ পৰা 1 নম্বৰ 2 নম্বৰ বাছি লৈ যাব পাৰে আৰু মানে 1 নম্বৰ বিলাক বহুত ভাল 2 নম্বৰ বিলাক কিবা হি আতে 1 নম্বৰ নে 2 নম্বৰ ভালকে নাজানো ইটা কিমান নম্বৰ ইটা হৰিতো ইটা 1 নম্বৰ ইটা এই আপোনালোকে শুনিব পালে 1 নম্বৰ ইটা বুলি কৈছে খুৰাজনে আৰু ইটা যদি লাগে আপোনালোকে ইয়াৰ পৰা লবা হেব সিমেন্ট ইটা হয় অলপ কম দামতো পোৱা যায় ব্লেক ইটাতকে আৰু এই মোৰ লগৰজনে মানে লব কৈছে হিতকে আহিছো আৰু ওপৰত এনেকুৱা হয় ওপৰৰ পৰা আপোনালোকক অলপ দেখাইছো মানে এনেকুৱাকে মানে সিমেন্ট ইটা পুৰা দিয়া হয় আৰু মানে আপোনালোকে অলপ দেখাইছো আপোনালোকে চাওক আমি সিমেন্ট ইটা চাই আহিলো আৰু এতিয়া বাইকখনতো অকমান তেল ভৰাই লৈ যাওঁ বুলি ভাবিছো বাইকখনতো তেল নাই আৰু তেল ভৰাই মিলি এতিয়া আমি আৰু বকত যাব লাগিব বকত হে আৰু আপোনালোকে চাই থাকক দেখাইছো এয়া তেল ভৰা হৈ গল এতিয়া আমি আহিছো ইটিএমত পইচা উলাম আৰু বকত গৈ আছো আৰু কি খান দেখাই আছো চাই থাকক বেংকিং মাছন বেংকিং ওপৰ আইটা টিপি দি এইটো সাইডলে আৰু লাগ এতিয়া আমি বকত যাই আছো এখানে হালবাৰী বুলি কয় এখানে 1.5 বিঘা জান বুলি কয় বকত গ'লে আপোনালোকে এইটো ৰাস্তাতে যাব পাৰে এনেকে বকত আমি এবাৰ ভাত খাম বুলি ভাবিছো অকণমান বহুত ভোক লাগছে আমি ৰামাদাৰ তাতে অলপ ভাত খাম বুলি ভাবিছো আপোনালোকে দেখাই আছো আপোনালোকে চাই থাকক এয়া গাইছ ফাইনেলি ভাত আহি গেল গাইছ এই গাইছ এজন খাই আছে আপোনালোকে দেখিব পাইছে এইফালে দালি মাংস জলকীয়া গাহৰি খাইছে গাইছ यार इतना पूजा करो